बड'लेण्ड दाबि खालामनायखौ सासपेनसनावसो दोनदोंमोन फरायसा आफादनि राव। दा गोनां जायोब्ला सासपेनसनखौ बोखारनानै जों बड'लेण्ड बिफिननायनि थाखाय सोमावसारफिननो गोनां जानो हागौ बुंदों फरायसा आफादनि माखासे दैदेनगिरिफोरा। बड'लेण्ड होननाय सोदोबा सोरबा गैयिबा रोङि बिसोरनि गोसोआवबो दं। बड'लेण्डखौ बयनोबो नांगौ, बड'लेण्डखौ बयनोबो नांगौ, नङा होनबा? किन्तु जों सासपेनसनावसो दोनदोंमोन जोंनि फरायसा आफादनि माखासे दैदेनगिरिनि राव। मा कमेन्ट लिरनो गोसो लिरनो हागोन। सासपेनसनावसो दङमोन। बुजिनो बाखि गैया बिदियावहायबो माखासेखौ। दा बाथ्राफोरा कयेकटाया सैथोआनो जानानै फैदों। जेब्ला बिपिएफआ सरकाराव फैयो अब्लाना आन्दलना जागायजेनो, नङा होनबा? हाग्रामा महिलारी सारा बै समावनो बुंबाय थादों बिपिएफ सरकार आइले आन्दलन तो हबई होननानै दहायबो बुंदों माखासे बाथ्राफोरखौ। नोंथांमोना कमेन्ट सेक्सनाव फरायसा आफादनि दैदेनगिरिया सासपेनसन ना बड'लेण्ड दाबि खालामनायखौ सासपेनसनावसो दोनदोंमोन, गोनां जायोबा बोखांफिनगोन बेखिनि बुंदों राव। लोगोसे हाग्रामा महिलारी सारा मा बाथ्रा बुंदों बिनि सायावबो कमेन्ट लिरनो हागोन, नङा होनबा? तो जों खोनासंनानै लाग्रोनि। বদলেনৰ যেতিয়া বিটিআৰ ৰেকৰ্ড হ'ল তাৰ পাছৰ পৰা ইয়াত আমাৰ বিভিন্ন সশস্ত্ৰ আন্দোলনকাৰী এনডিএফবিক লৈ আৰু আমাৰ বিভিন্ন গণতান্ত্ৰিক আন্দোলনকাৰী এফচুৰ লগত থকা যিমান সংগঠন আছে আমি বদলেণ্ড আন্দোলনখনক আমি ছাছপেণ্ড কৰি ৰাখি থৈছিলোঁ। আমি যেহেতু গণতান্ত্ৰিক আন্দোলন এতিয়ালৈকে বদলেণ্ড দাবী আমি আৰু উত্থাপন কৰাৰ ক্ষেত্ৰত নিখিলবৰ ছাত্ৰ সন্থা আমি ৰেজলিউশ্যন লৈ সেইটো আমি ছাছপেনশ্যনত ৰাখি দিছিলোঁ। কিন্তু অনাগত দিনত বদলেনৰ কাৰণে বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যন নহ'লে আমি পুনৰাই আমাৰ এই ৰেজলিউশ্যনটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ আমি বাধ্য হ'ম। কিয়নো ইয়াত সশস্ত্ৰ আন্দোলন আমি বদলেনৰ বিটিআৰ ৰেকৰ্ডৰ পাছত এটা শান্তি পৰিৱেশ বদলেনৰ আমি বসবাস কৰি আছোঁ আৰু এই শান্তিটো আমি চিৰদিনৰ কাৰণে বচাই ৰখাৰ কাৰণে ভাৰত চৰকাৰে ৰেছপনচিবল হৈ আছে আৰু অসম চৰকাৰো ৰেছপনচিবল হৈ আছে। তাৰ লগত আমি ষ্টেক হোল্ডাৰ্ছ আন্দোলনকাৰী সংগঠন হিচাপে আমি সেইটো ইমপ্লিমেণ্টেশ্যন দাবী লৈ ইয়াক যাতে আমাৰ বদলেনত চিৰদিনৰ শান্তিটো বজাই ৰখাৰ কাৰণে আমি আহ্বান জনাইছোঁ। অনাগত দিনত যাতে আমাৰ এই যি আমি এফচুৰ যি অধিৱেশন আমাৰ আহি আছে তাৰ আগে আগে আমি ভাবি আছোঁ যে আমাৰ ভাৰত চৰকাৰে আমাৰ এই দাবী আৰু বিটিআৰ ৰেকৰ্ডটো পূৰ্ণাংগভাৱে ইমপ্লিমেণ্ট কৰি দিব। নহ'লে আমি আৰু ওলোটাই আমি ভাবিবলৈ বাধ্য হ'ম যে আমি পুৰণাই আমাৰ যি ছাছপেনশ্যনৰ যি ৰেজলিউশ্যন এইটো আমি উঠাই ৰখাৰ কাৰণে আমি ভাবিবলৈ বাধ্য হ'ম। যি দুজনক অপসাৰণ কৰা হৈছে ইয়াৰ আঁৰত আচলতে কি? এইটোতো আছে, ভিতৰত আছে। আপোনালোকক কিয় ক'ম, আমি ভিতৰত জড়িত আছে, এই কাৰণতেতো কৰিছে। তেওঁলোক দুজন জড়িত আছে? জড়িত নাই, কোনে কৈছে? ডাঙৰ এলিগেশ্যন আহিছে যে আপুনি আকৌ মানে পাৱাৰ টনাৰ পিছত আকৌ বোলে চিণ্ডিকেট আৰম্ভ হৈছে। নামটো লিখি পেলাই দিয়ক না, কেছ কৰক না মোৰ ওপৰত। প্ৰমোদ বড়োৰ নিচিনা মানুহ নহয় মই। ইহঁতৰতো 6 জনগোষ্ঠীটো আচল ইচ্ছু নহয়। মানে হাগ্ৰামা কেনেকৈ এই পাৱাৰত আহিলে ইয়াকে সহ্য কৰিব নোৱাৰে সিহঁতে। এই কাৰণে এইটো গণ্ডগোল আৰম্ভ কৰিছে। কথা সেইটোৱে কণ্টিনিউ কৰি থাকিব, একদিন ৰেষ্ট ল'ব, নেক্সট দিনা কৰিব, এনেকুৱাই। গতিকে আন্দোলন আৰম্ভ হৈছে। যি বস্তুটো নহয় ইয়াৰ ওপৰত ইছ্যু বনাই পেলাই ইহঁতে আন্দোলন কৰি থাকিব। 6 জনগোষ্ঠীৰ মেইন ইছ্যু নহয় আপচু বা ইউপিপিএলৰ যিটো সেইদিনা আমাৰ এছেম্বলিত আক্ৰমণ কৰিছে সেইটো 6 জনগোষ্ঠীৰ লগত কোনো সম্পৰ্ক নাই। সম্পৰ্কটো আছে আমাৰ বিপিএফ দলক মানে কেনেকৈ পাৱাৰৰ পৰা আঁতৰি লৈ যাব পাৰে বা পাৱাৰটো চেঞ্জ কৰিব পাৰে তাৰ কাৰণেহে ইহঁতে ব্যস্ত। কিন্তু আপুনি শাসনত অহাৰ পিছৰ পৰাই যে কণীকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম বঢ়াৰ বাবে বদনামটো আপোনাৰ মূৰত দি দিয়া হৈছে। মই ইয়াৰ লিডাৰ নেকি? বাজাৰৰ মই লিডাৰ কিবা আলুৰ মই লিডাৰ নেকি? এইটো কেনেকৈ পাৰিছে আপোনালোকে জানে। মই পাৱাৰ এইটো নহয়, এইটো দাম বঢ়োৱা দাম কমোৱা ইয়াৰ লিডাৰ মই নহয়। আপোনালোকৰ ডেপুটি চিফে এটা কথা কৈছিলে সেইদিনাখন এনডিএ ডেপুটি চিফ তাৰমানে ৰেৱন্ত ডিমাৰ কথা হৈছে। এইটো ব্যক্তিগত কথা, আমাৰ দলৰ সিদ্ধান্ত নহয় এইটো দেই।